ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি কি হ'ব সেই বিষয়ে আলোচনা কৰিম। ax² + bx + c = 0 এইটো হ'ল প্ৰমাণিক দ্বিঘাত সমীকৰণ। এই সমীকৰণটোৰ দুটা মূল থাকে আৰু সেই মূল দুটাৰ প্ৰকৃতি কি হয় সেই বিষয়ে আমি কৰিবলৈ ওলাইছোঁ। ax² + bx + c = 0 সমীকৰণৰ মূল দুটা হ'ল x = -b ± b² - 4ac / twice a। ইয়াত দুটা মূল একেলগত আছে, এটা প্লাছ আৰু এটা মাইনাছত। এই গোটেই ৰাশিটোক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়, দ্বিঘাত সূত্ৰ বুলি কোৱা হয়। এই গোটেই ৰাশিটোক দ্বিঘাত সূত্ৰ বুলিও কোৱা হয়। দ্বিঘাত সূত্ৰ। দ্বিঘাত সূত্ৰ। এই দ্বিঘাত সূত্ৰটোত b² - 4ac এই যিটো ৰাশি, এই ৰাশিটোক ভেদ নিৰূপক বুলি কোৱা হয় বা ইংৰাজীত ডিসক্ৰিমিনেন্ট বুলি কোৱা হয়। ভেদ নিৰূপক অৰ্থাৎ এই ৰাশিটোৱে নিৰ্ণয় কৰিব যে মূল দুটাৰ প্ৰকৃতি কি হ'ব। যদি b² - 4ac এই ৰাশিটো বা ভেদ নিৰূপকটো শূন্য হয়, অৰ্থাৎ =0 হয়, তেন্তে সমীকৰণটোৰ মূল দুটা সমান আৰু বাস্তৱ হ'ব। মূল দুটা সমান আৰু বাস্তৱ। দ্বিতীয়তে, যদি b² - 4ac > 0 তেন্তে মূল দুটা বাস্তৱ হ'ব, কিন্তু অসমান হ'ব। বাস্তৱ মূলেই হ'ব দুটা, কিন্তু সমান নহ'ব, অসমান মূল হ'ব। তৃতীয়তে, যদি b² - 4ac এই ভেদ নিৰূপকটো শূন্যতকৈ সৰু হয়, <0 হয়, <0, তেন্তে সেই সমীকৰণটোৰ মূল দুটা বাস্তৱ নহ'ব, অৰ্থাৎ সমীকৰণটোৰ বাস্তৱ মূল নাথাকিব, তেন্তে কোনো বাস্তৱ মূল নাই। গতিকে b² - 4ac এই ভেদ নিৰূপকটোৰ সহায়ত আমি কোনো এটা সমীকৰণৰ মূল দুটাৰ প্ৰকৃতি কি হ'ব সেই বিষয়ে উলিয়াই ল'ব পাৰোঁ। প্ৰথমতে সমীকৰণটোৰ a b c মানখিনি উলিয়াই লৈ আমি ভেদ নিৰূপকৰ সহায়ত উলিয়াই ল'ব পাৰোঁ। আমি এটা অংক কৰিবলৈ চেষ্টা কৰিছোঁ। অনুশীলনী 4.4ৰ 1 নম্বৰ অংকটো আমি কৰিম। মূলৰ প্ৰকৃতিটো উলিয়াই চাম কেনেকুৱা হয়। অংকটো হ'ল 2x² - 3x + 5 = 0। ইটো সমীকৰণটো ইতিমধ্যেই
প্ৰামাণিক ৰূপত প্ৰকাশ কৰা হৈ আছে ইয়াত a is equal to 2, b is equal to -3 আৰু c is equal to 5 এতিয়া b square minus 4ac কিমান হ'ব b square মানে হ'ল -3 whole square 4 পূৰণ a মানে 2 আৰু c মানে 5 9 হ'ব এটো স্কয়াৰ ভাঙিলে 4 দুগুণ 8 আৰু এটো হ'ব 40 তে 9 ৰ পৰা 40 মাইনাস কৰিলে -31 হ'ব -31 টো শূন্যতকৈ সৰু হয় অৰ্থাৎ less than 0 গতিকে আমি পালো যে b square minus 4ac ৰাশিটো শূন্যতকৈ সৰু হ'ল শূন্যতকৈ যেহেতু সৰু হ'ল গতিকে সমীকৰণটোৰ বাস্তৱ মূল নাই এতেকে বাস্তৱ মূল নাই আমি গম পালো এই সমীকৰণটোৰ বাস্তৱ মূল নাই যদি ইকুৱেল টু 0 হ'ল হেতেন তেতিয়া আমি কম সমান আৰু বাস্তৱ মূল আৰু শূন্যতকৈ ডাঙৰ হোৱা হলে আমি কলো হেতেন যে মূল দুটা বাস্তৱ হয় কিন্তু অসমান হয় ধন্যবাদ